নমস্কাৰ মই কেশৱজ্যোতিনাথ আপোনালোকৰ মৰম আৰু সঁহাৰি বিচাৰি আজি এটা নতুন পৰিৱেশত আৰু এটা বেলেগ পৰিৱেশত আপোনালোকক মই দেখাব বিচাৰিম ৰেঙনি চেনেল মানে বেহাৰবাৰী আউটপোষ্ট য'ত চলে ৰেঙনি চেনেলত ড্ৰাইভিং ৰুমটো কেনেকুৱা আৰু আমি ড্ৰাইভিং দিবলৈ কেনেকুৱা ৰুমত যাব লাগিব কি কৰিব লাগে আৰু কেনেকুৱা ৰুমত ৰেঙনি চেনেলে ড্ৰাইভিং দিয়ে আপোনালোকক আজি দেখাবলৈ যত্ন কৰিম আপোনালোকে চাই থাকিব চাওক এইটো ৰুমৰ ভিতৰতে আপোনাৰ ড্ৰাইভিং চেণ্টাৰ আছে আমি ভিতৰলৈ যাওঁ তেতিয়া গম পাম তাৰপিছতে সোমাই ৰুম বাইদেউ অলপ বিজি থকাৰ কাৰণে মই যোৱা নাছিলোঁ ৰাধাক আপোনালোকে নিশ্চয় চিনি পাইছে আপুনি বেহাৰবাৰী কৰি আছে নি ঠিক আছে দিয়ক থ্যাংক ইউ ভাল কৰিলে বাইদেউ ভাল লাগে আপোনাৰ অভিনয় ৰাইজে চাই আছে আৰু ভাল কাম লগ পাম কথা পাতিম আপোনাৰ আৰু এতিয়া মই আহিছোঁ আপোনালোকৰ মেইন কক্ষটোলৈ ধৰিব পাৰিছে কি হ'ল পৰিৱেশ এইখন গ্লাছ আছে গ্লাছৰ সিফালে তাত মনিটৰ হ'ব আৰু তাৰ পৰা আপোনাক কামান কৰিব তেতিয়া আপুনি ইয়াত আপোনাৰ চিনটো দেখা পাব তাৰপিছত আপুনি বহি ল'ব লাগিব ঠিক এনেধৰণৰ এখন চকীত আৰু আপোনাৰ ফ্ৰণ্টত থাকিব এটা মাইক্ৰফোন থাকিব আৰু এই মাইক্ৰফোনটোৰ বাবে আপুনি গোটেই কথাখিনি সুন্দৰভাৱে ক'ব পাৰিব আৰু আপোনাৰ তাত থাকিব এডাল হেডফোন এই হেডফোনডাল আপুনি কাণত লগাব লাগিব তাৰ পাছত আপুনি এই মনিটৰটোত আপুনি কৰা যিটো অভিনয় সেই অভিনয়টো দেখা পাব আৰু তাৰপিছত এই হেডফোনেদি আপুনি শুনা পাই আপোনাৰ যিখিনি ডাইলগ সেই ডাইলগখিনি ডেলিভাৰ কৰিব আৰু এইফালেদি আপুনি ডেলিভাৰ কৰাৰ লগে লগে এইখন আছে মিক্সাৰ বৰ্ডত কাম হৈ আপোনাৰ মাতটো গৈ সুন্দৰভাৱে ইয়াত তাত মানে আপুনি কৰা অভিনয়ত গৈ খাপ খাব আৰু ঠিক তেনেদৰে ডাবিংটো হয় আৰু ইয়াত আপোনাৰ লিখা আছে do not touch the microphone গতিকে আপোনালোকক দেখাবৰ বাবে কিবা কৰি এখন এই ৰুমটো আবদ্ধ একমাত্ৰ খালি উশাহ নিশাটো আপুনি যদি 3 ঘণ্টামান থাকে তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম আহিব পাৰে আপোনালোকক মই অকণমান দেখাই দিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে সম্পূৰ্ণ ৰুমটো আবদ্ধ আৰু একদম ক'লা কাপোৰ আছে খুব ধুনীয়াকৈ দিছে যাতে বাহিৰলৈ ইয়াৰ পৰা মাত একেবাৰে নাযায় আৰু ইয়াতে কিবা স্ক্ৰিপ্ট এখন আছিলে বুজি নহওক এইটোৱে হ'ল ড্ৰাইভিং ৰুম আপোনালোকে আহিলে ঠিক তেনেদৰে ড্ৰাইভিং দিব পাৰিব প্ৰথম যেতিয়া ড্ৰাইভিং দিব সোমাইছিলোঁ তেতিয়া মই বহুত ভয় খাইছিলোঁ আৰু এতিয়া লাহে লাহে ফ্ৰী হৈছোঁ মই এই ভিডিঅ'টো এইবাবে বনাইছোঁ যাতে আপোনালোকে যেতিয়া ড্ৰাইভিং দিব যাব প্ৰথম হ'লে আপোনালোকৰ নিশ্চয় ভয় লাগিব কাৰণ এডাল কাণত লগাব লাগিব সেইফালে ক'ব লাগিব আৰু এই স্ক্ৰীণখনত আপুনি চাব লাগিব গতিকে যাতে ভয়টো কমি থাকে মোৰ নিচিনা যাতে আপোনালোকে ভয় নাখায় সেইবাবে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ নিশ্চয় গম পালে আপোনালোকে গোটেই বিষয়টো আৰু এই ৰুমটোত থাকিলে আপুনি ইয়াত টেটু ফালি চিঞৰিলেও বাহিৰত একো নুশুনে বেছি টাইম থাকিলে ভয়ো লাগে গতিকে এতিয়া ওলাই দিওঁ বাই বাই আৰু ভৱিষ্যতলৈ আপোনালোকে যদি ড্ৰাইভিঙত মোৰ ভিডিঅ'টোৰ পৰা কিবা সহায় হয় তেতিয়া ডেফিনেটলি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব বাই বাই লগৰ এজন আছে ভাল বিজনেছ কৰে ভাল আৰু মানুহজন ভাল